প্ৰেগনেঞ্চিৰ সময়কণত যি মন যায় তাকে খাব লাগে বুলি কয় আৰু আজি খাবলৈ মোৰ মন গ'ল মানে মাজতে এদিন খাইছিলোঁ আকৌ বিৰাট ভাল লাগিলে কাৰণে আকৌ খাবলৈ মন গ'ল মোৰ এয়া ছিঙি আনি দিলে অমিতাৰ ফুল হয় আৰু বাবুৱেও এনেকৈ ধুনীয়াকৈ মানে ফুলখিনি এৰুৱাই দিলে আৰু এইখিনি বইল কৰি ল'লোঁ আৰু এই ফুলটো দেখিলে মোৰ আইতালৈ মনত পৰে আইতাই বিৰাট খাইছিলে এই ফুলটো আৰু তেতিয়াৰ পৰা আচলতে খোৱাই নাছিলোঁ মাজতে ছিঙি আনি থোৱা আছিলে বনালোঁ মাক সুধি পেলাই আৰু বিৰাট ভাল লাগিলে খাই সেয়েহে আকৌ খাবলৈ মন গ'ল আজি আৰু এয়া বনালোঁ বিশেষকৈ একো কি দিছোঁ আপোনালোকে দেখিছে আৰু কোনে কোনে খাইছে জনাব আৰু কোনে কোনে খোৱা নাই এবাৰ খাই চাবচোন ভালেই লাগিব আপোনালোকেও ভাল পাব আৰু এয়া বইল কৰি লোৱা ফুলখিনি দি দিলোঁ অকণমান তিটিকি লাগে খাৰণি অকণমান দিলে বোলে ভাল লাগে বেছি কিন্তু মই যিহেতু এতিয়া খাৰণি খাব নোৱাৰোঁ সেয়েহে খাৰণি দিয়া নাই আৰু অমিতাটো খালেতো বেয়া বুলিতো জানো বাৰু কিন্তু অমিতাৰ ফুলটো খালে ভাল নে বেয়া সেইটো নাজানো তথাপিতো দুদিনে খালোঁ একো অপকাৰ কৰা নাই আৰু এইটো এটা আলু বইল কৰি লৈছিলোঁ সেইটোও দি দিলোঁ অকণমান মছলা দি দিলোঁ আৰু হৈয়ে গ'ল আৰু আজি মানে ভাত মই বনালোঁ কেতিয়াবা মানুহজনেও বনাই দিয়ে যিহেতু মোৰ খাবলৈ বিশেষ মন নাযায় তেওঁ বনাই দিয়ে বা তেওঁ বনালে খাবলৈ মন যাবও পাৰে আৰু যি খাবলৈ বিচাৰোঁ আনি দিয়ে কিন্তু মোৰ খাবলৈহে মন নাযায় ক'বলৈ গ'লে আৰু মাছটোতো একে চাবলৈ মন নাযায় গতিকে ডাঙৰ মাছটো বিশেষকৈ একে খাব মন নোযোৱা নিচিনা হৈছে এইটো সময়ত আৰু এয়া হৈয়ে গ'ল আৰু প্ৰায় আৰু এতিয়া অকণমান ফল খাই লওঁ কাৰণ মই ভাততকৈ বেছি ফল মূলটোক বেছি গুৰুত্ব দিওঁ যিহেতু ভাতটো মই আগতে নাখাওঁৱেই দিনত এবাৰেই খোৱা হয় আৰু এতিয়াও সেইটো আছেই মই মানে খাব নোৱাৰোঁ দুবাৰকৈ আৰু এয়া ৰেডি কৰি ল'লোঁ মানুহজনো আহিলে এতিয়া খাওঁ আৰু ইফালে কচু জালু বনাইছিলোঁ সেইখিনি কিন্তু মই নাখাওঁ বাৰু অকণমান অপকাৰ কৰে মোৰ খালে বাকী কেনেকুৱা লাগিলে জনাব